নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শইকীয়াই কবি হৰেকৃষ্ণ ডেকাদেৱৰ এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম দৃষ্টান্ত। ২৫ বছৰ আগতে এই ঠাইতেই এজনক লগ পাইছিল। আলি কেঁকুৰিটো আছিল কেঁচা, সময়টো আছিল গধূলি। তেওঁ নঙলা মুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। এটা পজা ঘৰ, আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল, ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। পূৰ্ণ জোনৰ লণ্ঠনৰ পোহৰতো কুকুৰিকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। ওচৰত সহায় সাৰথি কেও নাছিল। মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলোঁ, কৈছিল, বৰ শান্তিত আছো এই পজাতে। আজি এই ঠাইতেই লগ পালোঁ আৰু এজন বৃদ্ধ নিয়বজু দেহ। বয়সৰ চিন নোহোৱা হলে মুখত ২৫ বছৰ আগৰ সাইলাখ সাজ। সাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল। ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা, এটাতকৈ আনটো ৰূপচৰ। সন্ধিয়া ভগাৰ বহুত পাছতো মানুহ পিয়াপি দি ফুৰিছিল। চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে, হে ৰাও চিনাকি মানুহজন, তোমাক কি লাগে হে ইয়াত? ভাড়াঘৰ বিচাৰি আহিছে? এই কুবেৰৰ মহলাত ক'ত পাবা, আৰু পালেও কি শান্তিত থাকিবা ইয়াত? মৰিলে দাহ কৰিবলৈ এজন মানুহ নাই, জখৰ পোৱালিহঁতে কাক কোনে চায়? এই বুলি কৈ তেওঁ সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ। বৰ অশান্তিৰে উভতি আহিলোঁ। ধন্যবাদ।